সেইফালে সেইগৰাকী বিচনাত কাপোৰৰ মাজত টিভি চোৱাত ব্যস্ত। কাপোৰ কেইবাযোৰ পাম বোলে আমি। এটা কথা আজিকালি কি হ'ল চব মোবাইল যুগ হ'ল নাই মোবাইলত টাইমটো চোন তোমাৰ অকণো হেৰফেৰ নহয় টাইম ওলাই থাকে মোবাইলটো চাবলৈ এলাহ লাগে ন কেতিয়াবা ঘড়ীটো লাগে মোৰ যে পোনে বিচনাৰ ওপৰলৈ ঘড়ীটোলৈ চকু যায় তুমি ধৰি লোৱা শুই থাকিলা হয় নাই শুই থাকিলা মোবাইলটো হেপিয়াই তুমি মাৰি থাকিবা ঘড়ীটো টিং 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 3টা বাজিলে 3টা মাৰিলে আমাৰ তাত বাগানত আৰু ভাল খালি 1 ঘণ্টা এডভান্স বাগানত মঠৰ ওপৰত বাগানত যে 1 ঘণ্টা এডভান্সকৈ তাত হেৰি ঘণ্টা মাৰে নহয় বাগানৰ ঘণ্টাটো 7 বাৰ মাৰিব 7টা বাজিলে তেনেকৈ বৰ সেইটো এটা বেলেগ ইণ্টাৰেষ্ট লাগে আকৌ খালি 1 ঘণ্টা আগতীয়াকৈ আমাৰ যিটো ঘড়ীত 8টা বাজিব সিহঁতৰ তাত 7টা বাজিব তেতিয়া 1 ঘণ্টা আগত ইমান খটুৱাই চব সেইটো একদম ব্ৰিটিছৰ দিনৰ পৰা চলি আহিছে সিহঁতক মানে কি হয় 1 ঘণ্টা আগত সিহঁতি ওলাই যাব লাগিব কামলৈ ইমান খটুৱাই আছিলে দেখিছে নাই আগতে চাহ শ্ৰমিকবিলাকক সেইটো থাকিয়ে গ'ল এনেকে মাৰি ধাং টাং মাৰি থাকে ন এতিয়া তোমাৰ বাগানৰ সঁচাকে আৰু ব্ৰিটিছৰ কি আছে খানাটোত কৈ দিয়া আলু বেঙেনা আলু বেঙেনা কি পিটিকা টক আছে মাছৰ পেটু তাৰপিছত ৰঙালাও দাইল এইফালে তোমাৰ আলু বেঙেনা পিটিকা কলো আৰু লাই শাকৰ দাইল গৰম ভাত জুইত বনোৱা ঠাণ্ডা দিনৰ মজা খানা চাটনি থাকি গ'ল চাটনিটো এইটো সৰিয়হৰ চাটনি বেছি নহয় অকণমান আছে সৰিয়হ জলকীয়া চাটনি খাই বৈ উঠিলোঁ এতিয়া আজি জুইশালত বেঙেনা পুৰিলোঁ বেঙেনা আলু পিটিকা দেখাইছিলোঁ অথনি আপোনালোকক তেনেকৈ ভালেই লাগিলে খাই বইল নিৰামিষ আমি নিৰামিষ খাইছোঁ মাক জীয়েক দুজনী বাপেকে মাছ খালে এগৰাকী গৈছে হেৰি ব্ৰাছ কৰিবলৈ ৰাতি শোৱাৰ আগত ব্ৰাছ হ'ল নে কৰা আজি বীৰ লাচিত দিৱস আছিলে সকলোৱে জানেই নিশ্চয় বীৰ লাচিত দিৱস আছিলে জুইশালত সেইটো সময়তে দাদা আহি পালেহি তেওঁ শুনিলে পাঠ কৰিলে ভিডিঅ' এটা কৰা হ'লে আপোনালোকে চাবলৈ বা শুনিবলৈ পালেহেঁতেন কৰিবলৈ নহ'ল তেতিয়া মোবাইলটো কাষত নাছিলে এতিয়া বীৰ লাচিত দিৱস উপলক্ষে ভাবিছোঁ আপোনালোককো এটা কবিতা এটা পাঠ কৰি শুনাম কবিতা পাঠ কৰাটো মোৰ এটা ৰুচি কৰি ভাল পাওঁ আহকচোন আজি কবিতাটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ তেনেকৈ কেনেকুৱা হৈছে ক'ব আৰু লাইক কৰিব ভিডিঅ'টো নতুনকৈ যদি চেনেলটোত আহিছে আজি প্ৰথম চাইছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আহক ভিডিঅ'টো চাই থাকোঁ শেষলৈকে নাম নজনা বীৰৰ মোৰ কবি আছিলে বিনন্দ চন্দ্ৰ বৰুৱা শিশু উপযোগী কবিতাও হয় এইটো নজনা বীৰৰ মোৰ লুইতৰ পাৰৰ চিলা পৰ্বতৰ ডাঠিত এখনি গাঁও ভেলেঙিৰ দৰে চকু জুৰি ৰয় যেনি এবাৰ চাওঁ সেই গাঁৱতে 80 বছৰীয়া মৰাণ বুঢ়াৰ ঘৰ সংসাৰত আছে নাতি এটি মাথো সিয়ে আপোন পৰ বুঢ়াৰ মৰম বেঠাৰে কলিয়াৰ 68 বছৰ হ'ল এদিন গধূলি শৰাই ঘাটলৈ অকলেই ওলাই গ'ল মাটিত এফাল পোত খাই তাত আছে লাও খোলা পৰি দেখি কলিয়াই খানি উলিয়াই আনিলে সাদৰ কৰি ককাকক সুধিলে আতি গুৰি তাৰ কলিয়া যে সৰু ল'ৰা ক'লেহে বুঢ়া আপে হুমুহনীয়া কাহি কথাটি আগৰে পৰা এদিন মোগলে সাগৰৰ দৰে অলে সেনানীলৈ ৰামসিংহৰ ৰজাৰ লগত আহিল লোভত বলিয়া হৈ
অতি আদৰৰ সোণৰ ৰকম কৰো বুলি চাৰখাৰ আহিল মোগল ৰাজপুত বিজয়ী দেশজুৰি হাহাকাৰ শৰাইঘাটৰ ৰজাৰ বিষয়া লাচিত ফুকন বীৰ জন্মভূমিত ৰাখিবৰ মনে উপায় কৰিলে স্থিৰ দেশৰ কাৰণে প্ৰাণ দিবলৈ আহিল কতনো বীৰ পৰি গল হাই শৰাইঘাটতে অলেখ জনৰ শিৰ লাচিত বীৰৰ সহিব নোৱাৰি অতুল বিক্ৰম বল মোগল সেনানী জয়ী আশায়েৰি অহা বাটে ঘূৰি গল সেই যুঁজতেই তুৰু পিতাৰে এৰিলে নিজৰ প্ৰাণ হাঁহি হাঁহি গৈ দেশৰ কাৰণে জীৱন কৰিলে দান আজিও দেখোন মনত পৰিলে মোৰ ফুলি উঠে বুকু জনম ভূমিৰ কাৰণে মৰিল ভাগ্যৱান পিতাটোৰ আলৈ এথানি নকৰিবি হেৰ কোনোবা বীৰৰ মোৰ অতি সাদৰৰ বস্তু হেৰ সেইটো পবিত্ৰতা ভৰপূৰ কলিয়াই দিলে মৰাণ বুঢ়াক নজনা বীৰৰ মোৰ চন্দন কাঠৰ চিতাত জ্বলাই বুকু যে পেলালে জোৰ নজনা বীৰৰ মোৰ